নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেণ্টাৰলৈ। আজি আপোনালোকৰ বাবে এটা আমি মিক্সি সুধি লৈ আহিছোঁ। যদি আপোনাৰ মিক্সিটো ঘূৰি থাকে আৰু কিবা কাৰণত যদি মিক্সিৰ যিখন ব্লেড আছে বাতিটোৰ ভিতৰত থকা ব্লেডখন নুঘূৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব? এয়া চাওক, এইটো এটা মিক্সি বাতি, এইখন ব্লেড দেখাত ধুনীয়া ফ্ৰী হৈ আছে। এইটো কথাটো হ'ল আপোনাৰ মিক্সিটো চলি থাকে, এই ব্লেডখন নুঘূৰে, যাৰ ফলত আপোনাৰ বস্তুখিনি পিছা নহয়, আগতে নহয়। কৈ আছিলোঁ, সেই বাতিটো আমি ইয়াতে ভৰাই দিম আৰু এনেদৰে লক কৰি দিম। দেখিছে, এতিয়া কাৰেণ্টৰ চুইচটো দিম, দেখাত ধুনীয়া ফ্ৰী হৈ আছে, কিন্তু কথাটো হ'ল আপোনাৰ এইটো নুঘূৰে। এতিয়া চাব পাৰে, নুঘূৰে। তাৰ কাৰণটো কি? আজি আমি মাত্ৰ 5 মিনিটত আৰু 5 টকাত কেনেদৰে আমি এই মিক্সি আপোনাক ঘৰতে ঠিক কৰি ল'ব পাৰিব নিজে, সেইটো আপোনালোকে দেখিব। তো এইটো কৰাৰ বাবে আমি কৰিম কি? প্ৰথমে চাবৰে এই ব্লেডখন অলপ সাধাৰণ জামো হৈছে, এইটো খুলিবৰ বাবে আমি প্লাছ ল'ম আৰু প্লাছেটো ওপৰৰ যিটো নট টাইপৰ এটা বস্তু ৰাখে, সেইটো আমি এনেদৰে এণ্টি ক্লক ৱাইজ ঘূৰাই দিম আৰু ঘূৰোৱাৰ ফলত ই লুজ হ'ব আৰু লুজ হোৱাৰ ফলত এইটো ব্লেডখন ওলাই আহিব আৰু যিখন ব্লেড টাইপৰ এটা প্লাষ্টিকৰ থাকে সেইটো তললৈ নামি আহিব। এয়া চাব হৈছে, এইটো আমি প্লাছেৰে এনেদৰে পকাম, এণ্টি ক্লক ৱাইজ পকাম আৰু এই পকাই দিয়াৰ পাছতে এনেদৰে ই খুলি আহিব। আৰু এতিয়া আপুনি চাব পাৰে এই ব্লেডখন এতিয়া দেখিছে এনেদৰে ক্ষয় গৈছে আৰু ক্ষয় যোৱাৰ ফলত এই তল অংশটো এনেদৰে ক্ষয় গৈছিল, চাব পাৰে। তো আল্টিমেটলি আমাৰ এই ব্লেডখনেই বেয়া হৈছিল। বেয়া হোৱাৰ ফলত আমি কৰিব লাগিব কি? এইখন কিনি আনিব লাগিব, মানে নতুন এটা লগাব লাগিব, যাৰ দাম মাত্ৰ 5 টকা, খুব বেছি 10 টকা হ'ব, তাৰ ওপৰত নহয়। তো এনেকুৱা ব্লেড এখন লৈ এনেদৰে ৱাছাৰবিলাক আকৌ আগৰ দৰে এনেদৰে ফিটিং কৰি দিম, চাব পাৰে। এই মাত্ৰ 5 টকাৰ বিনিময়ত আপুনি এই মিক্সিটো ঘৰতে ঠিক কৰি ল'ব পাৰিব। ৱাছাৰবিলাক লগোৱাৰ পাছত এনেকুৱা থ্ৰেড থকা যিটো স্ক্ৰু আছিল, সেইটো আমি টাইট দি ল'ম, এণ্টি ক্লক ৱাইজ টাইট দি ল'ম, এয়া চাব পাৰে। প্লাছেৰে অলপ ভালদৰে টাইট দিলে হ'ল, যাতে ই ওলাই নাহিব। পাছত চাব পাৰে, এনেদৰে টাইট হোৱাৰ পাছত তলফালেদি এনেদৰে লগাই দিম আৰু যিটো আমাৰ ওপৰত থকা যিটো নাট আছিল সেইটো আমি এনেদৰে লগাই দিম। এয়া দেখিছে, এয়া নটটো এনেদৰে হাতেৰে পকাই এণ্টি ক্লক ৱাইজ পকাই দিম, তাৰপিছত প্লাছেৰে ভালদৰে টাইট দিম। এয়া চাব পাৰে, যিটো টাইট দিব সেইটো এণ্টি ক্লক ৱাইজ দিব এনেদৰে, আৰু এনেদৰে আপুনি প্লাছেৰে ভালদৰে টাইট দি ল'ব। টাইট হোৱাৰ পাছত প্ৰায়বিলাক কাম আমাৰ প্ৰায় হৈ গ'ল। তো ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ। যিবিলাক নতুন আহিছে এই চেনেলটোলৈ, সেইবিলাকে আমাৰ ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ সৰু সুৰা আৰু হাউচ ৱাৰিং কেনেদৰে কৰা হয়, এনেদৰে আৰু প্লাম্বিঙৰ কাম কেনেদৰে কৰা হয়, সেইবিলাক কাম শিকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। তো ফাইনেলি আমাৰ কামখিনি প্ৰায় হৈ গ'ল। তো এইটো এনেদৰে টাইট দি ল'ব হাতেৰে। তো এতিয়া আমি মেচিনটো চলিছে নে নাই ভালদৰে চাই ল'ম আৰু আমি যিখিনি কাম কৰিলোঁ, তো যিটো প্লাষ্টিকৰ ব্লেড টাইপৰ প্লাষ্টিকৰ অংশটো দেখিলে তাৰ দাম মাত্ৰ 5 টকা, আৰু সেইটো আপুনি দোকানত গৈ এইটো ল'লেই হৈ যাব। তো এবাৰ আমি কাৰেণ্টত মিক্সিটো দি চাওঁ আমাৰ কাম কৰিছে নে নাই। লাইনত দি চালোঁ, মিক্সিটো চলি আছে। এতিয়া আমি ওপৰতে বাতিটো দি চাম, তো ব্লেডখন ঘূৰি নাচালে ভালদৰে চাব। তো কামখিনি আমাৰ হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ, আৰু আপোনালোকক দেখুৱাই দিলোঁ 5 মিনিটত আমি কেনেদৰে মিক্সিটো ভাল কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।